আসসালামু আলাইকুম নমস্কাৰ স্বাগতম জনাইছো আমাৰ নতুন ব্লগত আজি আপোনালোকে জানিব পাৰিব বিদেশত ফ্যামিলি লৈ আহিলে কেনেকুৱা প্ৰবলেম হয় কি কি সুবিধা অসুবিধা হয় কি মানে প্ৰবলেম ফেস কৰিব লাগে তে দেৰি নকৰাকৈ আহক ভিডিওটো আৰম্ভ কৰো তে গাইস কোনোবাই যদি ফাৰ্স্ট টাইম ফ্যামিলি লৈ বিদেশত আহে তে মানে কোনবা জনা শুনা মানুহৰ লগত কন্টাক্ট কৰি আহাটো ভাল তে মানে অলপ মানে সুবিধা হয় আৰু ফ্যামিলি লৈ আহাৰ আগতে ফাৰ্স্ট ৰুমৰ কথা ভাবিব লাগিব ৰুম ল'ব লাগিব যেহেতু য'ত থাকিব নোৱাৰি বা হোটেল বুক কৰিও কেইদিননো মানুহ থাকিব তে মানে ৰুম ল'বলৈ হ'লেতো এডভান্স দিব লাগে মানে এটো বাহিৰৰ দেশৰ নিয়ম মানে যিকোনো জেগাতে হওক ৰুম ল'লে ফাৰ্স্ট এডভান্স দিব লাগিব আৰু এডভান্সৰ ক্ষেত্ৰত মানে মিনিমাম 30,000 বা 40,000 পৰা স্টাৰ্ট হয় যেনেকুৱা ৰুম তেনেকুৱা মানে এডভান্স আৰু ৰেন্টটো আছে ৰেন্ট 6,000 7,000 পৰা আৰম্ভ হয় ৰুম চাই লৈ কথা আৰু মই আপোনালোকক হোম টুৰৰ ভিডিওটোত কৈছোৱে আমাৰ ৰুমটো দেখাইছো আৰু আমাৰ ৰুমটোৰ ৰেন্ট হ'ল 6,700 আপোনালোকে যদি কোনবা চাব বিচাৰে কেনেকুৱা ৰুম তে মোৰ হোম টুৰৰ ভিডিওটো গৈ চাব পাৰে তাৰ পাছত সেকেন্ড আহিল জবৰ কথা কি জব কৰিব হেতু ভাবিব লাগে জবটো মেইন হল কোৱালিফিকেশনৰ লগত কথা যাৰ যেনেকুৱা কোৱালিফিকেশন জবটো হেনেকে ডিপেন্ড কৰে আৰু কম্পিউটাৰ ডিপ্লোমা থাকিলে মানে বিৰাট ভাল মানে এডুকেশনৰ লগত যদি কম্পিউটাৰ ডিপ্লোমা থাকে তে মানে ভাল জব পোৱা যায় আৰু তাৰ পেমেন্টটো ভাল পোৱা যায় আৰু প্লেস লৈও কথা হয় মানে যেনেকুৱা প্লেসত থাকে তেনেকুৱা কাম হয় ইন্ডাস্ট্ৰিয়েল এৰিয়া আছে বা গাৰ্মেন্টস ফেক্টৰী বা কাপোৰৰ কোম্পানী হেয়া ফেক্টৰী আৰু সফটওয়্যাৰ কোম্পানী আছে তাত কম্পিউটাৰৰ কাম বা কল সেন্টাৰ তেনেকুৱা বহুত মানে প্লেস লৈ কথা প্লেস লৈ বেলেগ কাম থাকে তে মানে যাৰ যেনেকুৱা কোৱালিফিকেশন তেনেকুৱা কাম চইচ কৰি ল'ব পাৰে আৰু মই যেহেতু বেংগলৰত থাকো তে মই আজি আপোনালোকক বেংগলৰৰ বিষয়ে জনাম বেংগলৰৰ ওয়েদাৰৰ পৰা আদি কৰি কেনেকুৱা জব হয় বা কেনেকুৱা ফেসিলিটি সব কৈ আছো তে ফাৰ্স্টত ওয়েদাৰৰ কথাই কও বেংগলৰৰ ওয়েদাৰটো মানে বহুত ভাল বেলেগ প্লেসতকে মানে বহুতেই ভাল এনি টাইম নরমাল থাকে ওয়েদাৰ বেছি গৰমো নহয় বেছি ঠাণ্ডাও নহয় মানে মিডিয়াম থাকে তে মানে বহুত ভাল লাগে আৰু জবৰ ক্ষেত্ৰত মানে যদি মানুহৰ মানে কোৱালিফিকেশন যদি এডুকেশনৰ কোৱালিফিকেশন থাকে বা নাথাকিলো এই যিকোনো জব পোৱা যায় জবৰ ক্ষেত্ৰত কোনো টেনচন নাই কোৱালিফিকেশন থাকিলে মানে ভাল আৰু ভাল জব পোৱা যায় আৰু পেমেন্টটো ভাল থাকে বা কোৱালিফিকেশন নাথাকিলেও জব পোৱা যায় মানে বহুত সুবিধা আছে যিকোনো ফেসিলিটি ইয়াত পোৱা যায় তে গাইস ভিডিওটো কেনেকুৱা লাগিছে কমেন্ট বক্সত জনাব আৰু ভাল লাগিলে লাইক কৰি দিব আৰু সাবস্ক্ৰাইব কৰিব নাপাহৰিব তে লগ পাম আমি নতুন ব্লগত আশা কৰো আপোনালোকে তেতিয়ালৈকে ভালেই থাকিব এতিয়া ৰাইমা বাই বাই কৈ দিয়া বাই বাই